ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল লক্ষ্য হাজৰিকাৰ ব্লগ। আৰু মই ফাৰ্ষ্ট ব্লগত দেখিছিলে যে এখন ফৰ্ম পূৰাইছিলে, ফৰ্মখনৰ আজি মোৰ ডেট আছিলে আৰু ভেকচিন ল'বলৈ যাওঁ। তো সময় কম, মই অফিচত গৈ ডাইৰেক্ট ভিডিঅ'টো অন কৰি আছোঁ। তো ফ্ৰেণ্ড দেখিলে এতিয়া মই আহি পালোহি ইলু অফিচ, আৰু অফিচত আহি পেলাই মই ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ, কৰি পেলাই টিকেট দুটা ল'লোঁ, এটা লাঞ্চৰ এটা মানে মোৰ চিৰিয়েল নাম্বাৰ দিছে, সেইটোত যাব লাগিব। আৰু ইয়াতো বহুত মানুহ আছে, চবেই ৱেইট কৰি আছে আৰু সেইফালে ভেকচিন দি আছে। আৰু ইয়াৰ পাছতে মোৰ নাম্বাৰটো আছে। যদি ভিতৰতে কেমেৰা এলাও তেতিয়াহ'লে দেখাম ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ড, মই এতিয়া আপোনালোকক ভেকচিন দিয়াটো দেখাব নোৱাৰিলোঁ, এইটো পাব্লিছ কৰিবলৈ নিদিলে মানে। তো এতিয়া ভেকচিন লৈ পেলাই জুচ খাই আছোঁ। আৰু যিখন লাঞ্চৰ মানে টিকেট দেখাইছিলোঁ, এইটো মেংগ' বক্স এটা দিছে, এটা লিচি এটা দিছে, খাই আছোঁ। আৰু যিটো আমি ভেকচিন লৈছিলোঁ, ভেকচিনটো লোৱাৰ কাৰণে এই টেবলেটটো ৰাতি খাবলৈ দিছে। আৰু মোৰ লগত আছে এয়া নিৰ্মলজ্যোতি বহি আছে। তেওঁ অসমৰে ল'ৰা, আপোনালোকক ক'ব এতিয়া কেনেকুৱা লাগিলে, ভেকচিনটো কেনেকুৱা, কি হৈছে কোৱা। অকণ ডাঙৰকৈ কোৱা, নুশুনিলো। নমস্কাৰ, মোৰ নাম নিৰ্মলজ্যোতি গগৈ ওচৰলৈ আৰু আহা। ইউটিউবত মোৰো চেনেল এটা আছে, লগতে ছাবস্ক্ৰাইব কৰি দিব যদি কৰে। এই হেৰিয়াত লিংকটো থাকিব, ডিছক্ৰিপশ্যন লিংকটো থাকিব। ডিছক্ৰিপশ্যন লিংকটো থাকিব। আৰু আমি আজি আহিছোঁ আমাৰ অফিচত, আমি ভেকচিন লগাবলৈ আহিছোঁ আজি, ফাৰ্ষ্ট ড'জ আজি। আৰু কি ক'ম, আৰু কি ক'বা, হা কেনেকুৱা লাগিছে তোমাৰ মানে এতিয়া? কেনেকুৱা লাগিছে ভেকচিন লগাই? কেনেকুৱা লাগিব আৰু একো নহয়, সেইটো বেছি ইমান হেৰি হোৱা নাই, বেছি পেইন নহয়। আৰু মানে একো চিন্তা কৰিব নালাগে, ভেকচিন লগালে একো নহয়। কিছুমান মানুহবিলাক মৰি আছে কয়, কিন্তু একো নহয়। ৰাতি যে জ্বৰ হয়, এইটোতো মই জনাতো যদি ইমান ভেকচিন হোৱা লগোৱাৰ নাই। পিছত যদি বেমাৰ হয় বা ফিভাৰ হয়, তেতিয়া এটা ড'ল' টেবলেট লৈ হৈ যাব। এইটো আমাক এটা পিল এটা দিছে, দেখাইছিলে এইটো পিল ৰাতি খাব কৈছে। এইটোৱে হৈছে ড'ল' 650। আৰু লগতে আমৰ মেংগ' এইটো ইয়াত চাব লাঞ্চৰ পাৰে। কাৰণে দিছিলে। এইটো লাঞ্চৰ কাৰণে দিছে, আৰু এইটো ৰাতি খাবৰ কাৰণে দিছে। সেইটো ৰাতি খাবলৈ দিয়া বুলি নহয়, যদি ফিভাৰ হয় মানে এইটো খাব পাৰি আৰু ন। আৰু স্মকাৰ আৰু ড্ৰিংকাৰ বিষয়ে কেইদিনমানৰ কাৰণে কি হয়, 3 दिन हम फेंक के आए। हम फेंक यहाँ पे देखो टेबल पे सारे के सारे पड़े हुए हैं। हम लोग नहीं खाए, फेंकेंगे। सुनिए, आप सोच लीजिए कि अरे हिंदी যদি আপুনি আজি ভেকচিন লগাইছে, তেতিয়াহ'লে 3 দিনমানৰ কাৰণে আপুনি স্ম'ক নকৰিব আৰু ড্ৰিংকিং কৰিব নাপায়। বিশেষকৈ যিসকলে ড্ৰিংক কৰে আৰু স্মকিং কৰে, তেওঁলোকৰ বাবে কোৱা হৈছে। আৰু এইটো লোৱা কম্পালচাৰী হ'ব লাগে, ভেকচিনেশ্যনটো। কিয় মানে ইমিউনিটি চিষ্টেমটো বুষ্ট হয়। ইমিউনিটি চিষ্টেমটো আমাৰ বাঢ়ি যায়, তেতিয়া মানে যেতিয়া ইমিউনিটি বাঢ়ে, তেতিয়া আমাৰ জ্বৰ হ'বলৈ হয় ন। যেতিয়া জ্বৰ হয়, তেতিয়া একো ভয় খাব নালাগে। তেতিয়া এই পিলটো দিব, পিলটো খালেই হ'ল আৰু ভাল হৈ যাব। ভেকচিন লৈ ল'লোঁ, লৈ পেলাই আহি আছোঁ এতিয়া। মেংগ' পানী ল'লোঁ, লিচু চিচু খালোঁ আৰু এয়া আহি আছে আমাৰ লগে লগে। গৈ থাকোঁ। ভিতৰত মানে কেমেৰা এটা নাছিলে, সেইকাৰণে ভিডিঅ'টো ভালকৈ কৰি দেখাব নোৱাৰিলোঁ। আপোনালোকে দেখিলে এতিয়া মই বেজি লৈ আহিলোঁ, আৰু আপোনালোকে লগ ভালে থাকক। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই, জয় আই অসম।